শৰীৰৰ অংগ কাটি ভালপোৱা প্ৰকাশ কৰাটো মূৰ্খতা। কাৰণ যাৰ ওচৰত তোমাৰ চকু পানীৰে কোনো মূল্য নাই, তেওঁ তোমাৰ ৰক্তৰ মূল্য কিদৰে দিব? জীৱনত কাৰোবাক পোৱাৰ পিছতো যদি আৰু ভাল কাৰোবাক পোৱাৰ আশা কৰা, তেন্তে চাবা এদিন জীৱনৰ সকলোতকৈ মূল্যৱান কাৰোবাক তুমি হেৰুৱাই দিবা। মানুহ বহুত আশ্চৰ্যজনক আৰু মূৰ্খ। বৰ্তমানক ধ্বংস কৰে ভৱিষ্যতৰ কথা চিন্তা কৰি, আৰু ভৱিষ্যতে কান্দে অতীতক স্মৰণ কৰি। সকলো বাগিচাতেই লিখা থাকে ফুল চিঙাটো নিষেধ। যদি ভালপোৱাৰ মাজতো লিখা থাকিল হয় যে কাৰো মন ভঙাটো নিষেধ, তেতিয়া বোধ হয় পৃথিৱীখন আৰু সুন্দৰ হ'ল হয়। মানুহৰ মুখখনেই হ'ল পৃথিৱীৰ একমাত্ৰ এনেকুৱা এখন ঠাই য'ত বিষ আৰু অমৃত দুয়োটা একেলগেই বাস কৰে। জীৱনত যদি বাৰে বাৰে পৰি যোৱা, তেন্তে পথ সলনি কৰিবা, সপোন নহয়। কাৰণ এজোপা গছেও তাৰ পাত সলনি কৰে, ঠাই নহয়। সম্পৰ্ক কিমান দিনৰ সেইটো ডাঙৰ বিষয় নহয়। ডাঙৰ বিষয় হ'ল সম্পৰ্কৰ গুৰুত্ব আৰু গভীৰতা কিমান বেছি। সন্মান কৰিব শিকা সেইসকলক যিসকলৰ লগত বেয়া ব্যৱহাৰ কৰিলেও তেওঁলোকে তোমাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰে। কেতিয়াবা ক'বলৈ বহুত কিবা কিবি থাকে, কিন্তু শুনিবলৈ কোনো নাথাকে। লোভ, হিংসা আৰু অহংকাৰ তিনিওটাৰ যিকোনো এটাও মানুহক ধ্বংস কৰাৰ কাৰণে যথেষ্ট। ধনীৰ গুৰুত্বহীন অতিথি হোৱাতকৈ দুখীয়াৰ প্ৰধান অতিথি হোৱাটো বহুত সন্মানৰ কথা। স্মাৰ্ট ক'বলৈ সুন্দৰ চেহেৰা, দামী কাপোৰ আৰু টকা পইচাক নুবুজায়। জ্ঞান, বুদ্ধি, বিবেক, যুক্তি আৰু সচেতনতাযুক্ত ব্যক্তি হ'ল প্ৰকৃত স্মাৰ্ট। এটোপাল বিষেও বহুত পানী নষ্ট কৰি দিব পাৰে। সৰু এটা শিলগুটিয়েও ডাঙৰ এখন কাছক ভাঙি দিব পাৰে। সৰু এটা মিছা কথা গোটেই জীৱনটো নষ্ট কৰি দিব পাৰে। বিশ্বাস বস্তুটো বহুত আচৰিত। মানুহে জীৱনত যি পায় বিশ্বাস কৰিয়ে পায়, আৰু যি কিছু হেৰুৱাই বিশ্বাসৰ কাৰণেই হেৰুৱায়। জীৱনৰ কঠিন সময়ক যেতিয়া অকলেই কটাবলগীয়া হয়, তেন্তে ভাল সময়ত আনৰ দৰকাৰ কিয়? সকলো সময়তে ফোনত কথা পতাটো ভাল পোৱা নহয়। কথা নহ'লেও সকলো সময়তে তাৰ কাৰণে চিন্তা কৰাটো সঁচা ভাল পোৱা। খুদ সকলোৰে মাজত থাকে, কিন্তু মানুহে সকলো সময়তে সেইটো আনৰ মাজতে দেখি পায়। বয়স ৮০ হওক বা ২০-৩০, সন্মান তাকেই কৰা যাৰ স্বভাৱ ভাল। তুমি সফল হ'লে তোমাৰ গামোচা পিন্ধা ছবিটো হ'ব তোমাৰ ইতিহাস, আৰু তুমি বিফল হ'লে তোমাৰ চুট পিন্ধা ছবিটো হ'ব তোমাৰ উপহাস। ভৰসা নিজৰ ওপৰত ৰাখিলে সেইটো শক্তিত পৰিণত হয়, আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতাত পৰিণত হয়। বেছি চিন্তা নকৰিবা জীৱনটোক লৈ। যিজনে তোমাক জীৱনটো দিছে তেওঁ হয়তো তোমাৰ কাৰণে কিবা ভাবি ৰাখিছে। সঁচা প্ৰেমত খং বেছি, মিছা প্ৰেমত হাঁহি বেছি। চৰি শব্দটো কি অদ্ভুত। সাধাৰণ মানুহে ক'লে কাজিয়া শেষ, আৰু ডাক্তৰে ক'লে জীৱন শেষ।